Raijor Sangbad. For the people, with the people. নমস্কাৰ মই চন্দ্ৰলহকৰ ৰাইজৰ হৈতে ৰাইজৰ সংবাদ ক্ষমা কৰিব আমি বাধ্য চৰকাৰ তথা ৰাইজক দেখাবৰ কাৰণে আমাৰ কৰ্তব্য আমি পালন কৰিছোঁ ৰাইজৰ সংবাদে আজি উপস্থিত আছোঁ সৰুপথাৰ সমষ্টিৰ টেঙানী পঞ্চায়তৰ অন্তৰ্গত নিতুল হাজৰিকাৰ ঘৰত আমাৰ নিতুল হাজৰিকা আমাৰ ওচৰত আছে নিতুল হাজৰিকাৰ লগত মই পোনে পোনে চিনাকি নিতুল হাজৰিকা নমস্কাৰ মোৰ নাম নিতুল হাজৰিকা আপোনাৰ ঘৰ মই চোৱাটঙি চোৱাটঙি টেঙানী পঞ্চায়তৰ চোৱাটঙিত আপোনাৰ ঘৰ হয় এয়া আপোনাৰ মোৰ মোৰ এই ল'ৰা ল'ৰা। আৰু এয়া মোৰ আপোনাৰ নাম মাইনু হাজৰিকা মাইনু হাজৰিকা হয় এয়া পৰিবাৰ তেখেতৰ মাইনু হাজৰিকা আৰু আমাৰ এতিয়া আমি পোনে পোনে কিছুমান কথা পাতিব বিচাৰিম যিহেতু আপোনালোকে দেখিছে পৰিয়ালটো বহুত নিম্নমানৰ চাপৰ গতিকে সেইটো কাৰণে আমি এই টেঙানী পঞ্চায়তলৈ আহিলোঁ এই ঘৰখনলৈ আহিলোঁ একচুৱেলি বিজেপি চৰকাৰ তথা সৰুপথাৰ সমষ্টিৰ বিধায়কে কেনেকৈ ধৰণে এই মানুহবিলাকক কি ধৰণে গুৰুত্ব দিছে তাৰ বিষয়ে তন্নকে আমি ৰাইজৰ সংবাদে ৰাইজৰ কাষত থিয় হৈ আমি পোনপটীয়া প্ৰচাৰ দেখাব বিচাৰিছোঁ মই জানিব বিচাৰিম আপোনাৰ পৰা আপোনালোকে চৰকাৰী সুবিধা কি কি পাইছে চৰকাৰী সুবিধা মোৰ আগৰ আপোনাৰ 11 মাহ হৈছে বিকলাংগ এই পইচাও কাটি দিলে পোৱা নাই আপুনি অলপ দিন পাইছিলে এতিয়া পোৱা নাই অলপ দিন পাইছিলোঁ 11 মাহ হ'ল একো পোৱা নাই চৰকাৰী ফালৰ পৰা একো পোৱা নাই আপুনি কি কৰে মোৰ এই পাণ পাৰি ঘৰ চলাবলগীয়া হয় পাণ পাৰি ঘৰ চলাই সৰু দোকান এখন আছে আপোনাৰ সৰু দোকান এখন আছে হয় আপুনি আমি যোৱাকালি দেখিছিলোঁ আপোনাক দেখিছিলোঁ 10,000 টকা বিশ্বজিৎ ফুকন ডাঙৰীয়াই আপোনাক এখন চেক প্ৰদান কৰিছিলে 10,000 টকা পাইছেনে 10,000 পালোঁ হয় 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 10,000 পাইছে আপুনি অৰুণোদয় পাইছে মই অৰুণোদয় পাইছোঁ হয় অৰুণোদয় আৰু 10,000 টকা কিন্তু বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত তেখেতলোকে পাইছোঁ বুলি স্বীকাৰ কৰিছে পুনৰ তেখেতলোকে এটা অভিযোগ কৰিছে বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ যে আপোনালোকে এখন দৰখাস্ত দিছে আৰু সেই দৰখাস্তখন বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ হাতত দিছোঁ কিহৰ কাৰণে দিছে ঘৰৰ কাৰণে দিছিলোঁ এটা ঘৰ লাগে ঘৰো পানী পোৱা ঘৰ আমাৰ আমি দেখিছোঁ হয় আপুনি সংবাদ মাধ্যমৰ যোগেদি কি ক'ব বিচাৰে মই ঘৰ এটা মোৰ লাগে আপোনাৰ দিলে আপোনাৰ সুবিধা হয় যিহেতু আপোনাৰ ল'ৰাটো মানে মোৰ ল'ৰাটো চুটি চাপ হয় হয় বহুত চাপৰ হয় 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 যদি আমাৰ ৰাইজৰ সংবাদৰ যোগেদি যদি আপোনালোকৰ চৰকাৰী পক্ষই যদি চাই আছে চাওক বছৰ চৰকাৰ চেঞ্জ হৈছে বিধায়ক চেঞ্জ হৈছে কিন্তু কোনো ঢুকি পোৱা নাই কেমেৰা পাৰ্চনক মই দেখাব ক'ম এই জৰাজীৰ্ণ ঘৰটোতে এওঁলোক বাস কৰে গতিকে চৰকাৰলৈ অনুৰোধ কৰিম পঞ্চায়তৰ প্ৰতিনিধিয়ে ঢুকি নোপোৱা এটা ঘৰ ঢুকি নোপোৱা এটা পঞ্চায়ত কি হাজৰিকা আছিল নিতুল হাজৰিকাদাৰ ঘৰ চাওক নিতুল হাজৰিকাৰ ঘৰটো এনেকেই ধৰণে জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু কোনো পঞ্চায়ত প্ৰতিনিধি কোনো ৱাৰ্ড মেম্বাৰ কোনো ছেক্ৰেটৰীয়ে কিন্তু এই ঘৰটোৰ কাৰণে কাহানিও চিন্তা নকৰিলে অজস্ৰ বিজেপি চৰকাৰে কৈছে যে সকলোৰ ঘৰে ঘৰে পকী ঘৰ পাব আই ঘৰত ঢুকি নোপোৱা এটা ঘৰ আজিলৈকে আপুনি কোনোদিন কংগ্ৰেছ চৰকাৰ দিনতো একো নাপালে একো নাই পোৱা আখলেছ টিকেট নাই পোৱা হয় হয় তেখেতলোকে কৈছে বহুত তেওঁলোকে দৰখাস্ত কৰিছে কাকতি মিনতি কৰিছে তাৰ পিছতো কিন্তু আজিলৈকে পাবলৈ সক্ষম হোৱা নাই গতিকে আমাৰ অনুৰোধ চৰকাৰলৈ অতি শীঘ্ৰে এই পঞ্চায়ত প্ৰেচিডেণ্ট তথা জিপি ছেক্ৰেটৰী দায়িত্ব আছে আপোনালোকৰ দায়িত্ব আছে এই জৰাজীৰ্ণ মানুহকেইজনৰ ঘৰ এটা পোৱাৰ কাৰণে ঘৰ থাকে অজস্ৰ এটা গোহালি ঘৰত ফটো মাৰি জিঅ'টেক কৰি পিনি কিন্তু তেনেকুৱা অভিযোগ আমাৰ ওচৰত আছে গতিকে সাৱধান হ'বলৈ হ'ল পঞ্চায়তৰ নতুন পঞ্চায়ত প্ৰেচিডেণ্ট তথা ছেক্ৰেটৰী এইখন হ'ল টেঙানী পঞ্চায়তৰ আমি পৰৱৰ্তী কাৰ্যকালত আমি দেখাম টেঙানী পঞ্চায়তৰ বৃহৎ কেলেংকাৰী তথ্য আমাৰ হাতত আছে গতিকে আমাৰ পোনপটীয়া চিধা কথা আমি ৰাইজৰ সংবাদ ৰাইজৰ কাষত আমি সদায় থাকিম আমাৰ দৃষ্টিগোচৰ সদায় থাকিব ৰাইজৰ সংবাদৰ গতিকে ৰাইজে সদায় লক্ষ্য কৰিব আমাৰ সংবাদ মাধ্যমক গতিকে চৰকাৰক আমি দাবী জনাম অতি সোনকালে এই চৰকাৰে যাতে আৰু বিভাগীয় কৰ্তৃপক্ষই যদি আজি সৰুপথাৰ উন্নয়ন খণ্ডই যদি চাই আছে বিডিঅ'গৰাকীয়ে যদি চাই আছে আমাৰ এই সংবাদ প্ৰচাৰটো গতিকে আপোনালোকে দিয়াৰ এটা যাতে ব্যৱস্থা কৰে আৰু আপোনালোকে আমাৰ সংবাদ মাধ্যমত যদি শেষতীয়াকৈ কি ক'ব মানে যিবিলাক কৈছোঁ ছাৰে বিশ্বজিৎ ফুকন ছাৰে ঘৰ এটা দিলে বহুত আনন্দিত হ'ম মাহে পইচাটো পাওঁ সেইটো কাটি দিলে
অঁ হয় কিন্তু আমি অকণমান ঘৰখন চলাবলৈ পাৰোঁ। হয় 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 সেইটোৱে বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ অনুৰোধ যাতে এই পৰিয়ালটোক যাতে আপোনালোকে কিবা এটা সামান্যতম যদি ঘৰ এটাৰ থকাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে হয় চাই থাকিব আপোনালোকে এনেবিলাক বাতৰিৰ কাৰণে ৰাইজৰ সংবাদ ধন্যবাদ Raijor Sangbad. For the people, with the people.